Hello everyone, welcome back to my channel Shikha Vlogs. আজি হৈছে কে তাৰিখ আজি 10 তাৰিখ বিহুলে আৰু মাজত 2-3টা দিন আৰু আমি এতিয়া বনাই আছো তিল পিঠা গুটেইখিনিয়ে মিলি কোনে কোনে সৈনিকা ডলি মানে মেন মানুহ মায়ে বনাই আছিল তাৰপিছত মা কামত মানে কাম আহি গ'ল সেইকাৰণে কামত যোৱাৰ কাৰণে আমি তিনিওজনে তিল পিঠা ভাজিয়া উৰাই আছো on going to look up. আমি পিঠা বনাই আছিলো আৰু মায়ে যেটো হিচাপত তিল দিছিলে আমি তাত থাকি খৰখৰহকে দি পুৰা তিল শেষ কৰি দিলো তিল আৰু গুড় এতিয়া আকৌ আহিছো আমি তিল আৰু গুড় খানিবলে তাৰ পাছত মাক দি থৈ আহো বাকিখিনি মায়ে বনাব আৰু আজি এটা আপোনালোকৰ কাৰণে সাৰপ্ৰাইজ আছে আজি কি হয় কি আনি কিবা এটা বস্তু আহি আছে ঘৰৰ কাৰণে বিহুৰ কাৰণে আপোনালোকক তাকো দেখুৱাম আপোনালোকে কন্টিনিউ কৰক ভিডিওটো surprise to buy your
walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town. আৰু আপোনালোকে দেখা পালে মই আজি সাৰপ্ৰাইজটো কথা কৈছিলো যে মানে আমাৰ মিউজিক সিস্টেম আনিছে হেতুৱে মানে বিহুৰ কাৰণে আৰু আমাৰ বিহুৰ মেইন পিঠাখিনি বনাই হৈ গ'ল আমাৰ মায়ে বনোৱা পিঠা আৰু আমাৰ ঘৰলে বান্ধি আছে এইখিনি ৰোল ন কাৰোবাক লাগিলে লৈ যাব এইখিনি এতিয়া কথা ভাবি আছো যে সেইকাৰণে ইমান কষ্টকে বনাইছে বনোৱা মানুহে জানে ন কৈ দিও ডায়লগটো পিঠাগুৰি খুনা পা তিল ভাজা তিল খুনালৈকে মানুহে জানে জুইত গৈ হেৰি কৰি গৈ এইখিনি আমি বিহু যোৱা পাছত খাম বহি বহি আৰু আজি ভিডিঅ'টো ইমানেই আছিলে বিহুৰ যা যোগাৰ হৈ আছে বিহুৰ এটা ধামাকা ভিডিঅ'লৈ আকৌ আহি আছো আজিৰ কাৰণে বাই বাই